পাছত ওলাইছোঁ। গিগি দত্ত আছে, ভাল অভিনেতা, দেৱযানী আছে, আৰু আমাৰ এয়া দেউৰী আৰু মই। আমি এতিয়া যোৰহাট গৈ আছোঁ তিতাবৰ একোকি তৰাৰ পোহৰৰ এটা নতুন কাহিনীলৈ নতুন উদ্যমেৰে আৰম্ভ কৰিছোঁ যাত্ৰা। মত আহিছোঁ আমি আকৌ একোকি তৰা পোহৰ কৰিবৰ কাৰণে। এয়া নগাঁও বাইপাছৰ এয়া বাওঁহাতে অৰেঞ্জ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। এইখন কাৰ মই এতিয়া দেখুৱাই আছোঁ, ৰ'ব। এয়া অংকুৰ। আপোনালোক সকলো আহিব মোক আশীৰ্বাদ দিবৰ কাৰণে। অভিনয়টো কৰি থাকিম, ইয়াৰ মাজতে অভিনয়ো থাকিব আৰু এইখনো চলাই থাকিম। এইখন এতিয়া দেখুৱাই দিয়া ব'লা। ভাল লাগিছে জেগা টুকুৰা, যথেষ্ট ডাঙৰ আৰু মুকলি। লজিংটো বেক চাইডে হ'ব মোৰ, আৰু পাৰ্কিঙো আছে, সুন্দৰ পাৰ্কিং। এইখন আমাৰ নিজৰ মানুহৰ ধুনীয়া ৰেষ্টুৰেণ্ট। আমি চব আহিব লাগিব, চবকে ক'ব লাগিব। নিশ্চয় নিশ্চয় আপোনালোক সকলো আহিব। বাইদেৱে আজি মোক আশীৰ্বাদ দিবৰ কাৰণে আহিছে, আপোনালোকো আহিব, খুবেই ভাল লাগিব। আমি এতিয়া চাহ খাম। বঢ়িয়া সোমাই যাওঁ আমি। বঢ়িয়া মুকলি, খুব অ'পেন লাগিছে। বহুত ডাঙৰ ন? কিমান মাটি আছে? মাটি প্ৰায় 2.5 বিঘামান আছে। 2.5 বিঘা মাটি, তাতে সৰু সুৰাকৈ কৰি আছোঁ, লাহে লাহে কৰি থাকিম। তাৰমানে সেই 33 কোটি ভগৱান, আচলতে 33 কৌটি মানে উচ্চতম 33 উচ্চতম দেৱ দেৱী। তাৰ ভিতৰত 8জন হ'ল বায়ু, আৰু 11জন হ'ল ৰুদ্ৰ, আৰু 12জন আদিত্য, আৰু 2জন অশ্বিনী কুমাৰ। সেই টোটেল মিলি পেলাই 33 হিচাপ কৰিলে হয় 33। এই 33জন উচ্চতম ভগৱান মানে দেৱ দেৱী। হিন্দীত 33 কৰোৰ, মানে কৰোৰ শব্দটো তেতিয়া নাছিলে, এতিয়া অংকতে আহে, কিবা আহে, কিন্তু 33 কৌটি মানে উচ্চতম, 33 উচ্চতম দেৱ দেৱী হিন্দুৰ। কিন্তু সেই ব্যাখ্যাত কৰোঁতে ভুল হ'ল, ট্ৰেন্সলেট কৰোঁতে যেতিয়া অনুবাদ কৰা হ'ল, ভাগৱতৰ পৰা যেতিয়া অনুবাদ কৰিলে, তেতিয়া কওঁতে ভুল হৈ পেলাই সেই 33 কোটিত ধৰিলে। আচলতে 33 কৌটি উচ্চতম, সেইটোহে। এইকেইটা কেনে অন্নপূৰ্ণা? বঢ়িয়া খানা, বঢ়িয়া, বিভিন্ন আইটেম আছে। আইটেমখিনি ভাল লাগিছে, 5-6 বিধ নিৰামিষ, ভাল লাগিছে, খাইছোঁ। ইনোবা পেটলৈ যোৱাই নাই, ৰাতি 10টা বজাত হৈ যাব। ভাত বুকিং হৈ গ'ল 8টা বজাত। gitu. Atau kita log lagi ya? লালই দেখিলে মৰমে
কিমান ভাল ন আছো আৰু কোনো চিনাকি মুখ নাই চবকে ভাল পাওঁ চবকে মই আজিও সেই মুহূৰ্তবোৰ মই সাঁচি ৰাখিছোঁ এইবাৰো আকৌ সাঁচি লৈ যাম কিন্তু হয়তো মোৰ এয়া কিতাপবোৰলৈ মোৰ চাগে এয়াই লাষ্ট হ'ব এইটোৱে লাষ্ট হ'ব এনে সেইটো সেইকাৰণে মুকলিকে কৈছোঁ যোৱাবাৰ আহিম বুলি কৈছিলোঁ আহিছোঁ কিন্তু এইবাৰ মই কৈ আছোঁ এইটোৱে হয়তো মোৰ শেষ ভিজিট হ'ব প্ৰথমতে হৈছে এতিয়া আমাৰ বাইদেউ আমি এখনি ফুলাম গাঁৱতে আমাৰ এই ফুলবাৰী অঞ্চললৈ আহি আমাক আকৌ আনন্দিত কৰাৰ বাবে এখনি ফুলাম গামোচাৰে আমি সম্ভাষণ জনাব বিচাৰিছোঁ গামোচাখনি দিবৰ বাবে আমাৰ স্থানীয় যুৱক ঘৰৰে মানুহ ন আমাৰ পাপুলক আমি অনুৰোধ জনাইছোঁ বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাব মাজত আহি উপস্থিত হৈছে ডিগ্ৰী প্ৰভাত দত্ত ডাঙৰীয়া গতিকে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ গৃহস্থৰ ডাঙৰ বৌ মণিকা লক্ষী বৌ আমাৰ লক্ষী বৌ লক্ষীবৌক আমি অনুৰোধ জনাইছোঁ ৰায়ান ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে তেখেতক অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত দেৱযানী বাইদেউ